সন্তান প্ৰাপ্তিৰ সুখ পৃথিৱীৰ একো বস্তুৰ লগতে তুলনা নহয়। আমি দুয়ো প্ৰথমবাৰলৈ মা দেউতা হ'বলৈ ওলাইছোঁ। আমাৰ হেঁপাহৰ পুতলাটি আমাৰ মাজলৈ অহাৰ সময়খিনি এনেদৰেই সাঁচি ৰাখিলোঁ। চব ঠিকে আছেনে? মনত বহুতো আশা আৰু ভগৱানৰ ওচৰত আশীৰ্বাদ লৈ এয়া আমি পৰিয়ালৰ সকলোটি ২৭ নৱেম্বৰ ৰাতিপুৱা কপিলী নাৰ্ছিং হোমলৈ ওলাইছোঁ। ভাইটিয়ে জোকাই আছে, ইমান ইফেক্ট দিছ বোলে। মানুহজনে বাইক লৈ গৈছে, কাৰণ তাত ওচৰত কিবা কিবি আনিবৰ কাৰণে বাইকখন বহুত প্ৰয়োজন হয়। পুৰা লিপষ্টিক চিপষ্টিক লৈ আহিছে। তই হাঁহি আছ যে কান কান্দিলো এতিয়া হাঁহিছে। এই আমি থাকিম ৰ'বা মাছ দা এইটো পেটিকোট হেৰি লাগিব। অঁ বাপেকৰ প্ৰথম কোলা ঠাণ্ডা লাগিছে বোলে ব্লেংকেট এখন লৈ গৈছে। হ'ল দেই ললা দিয়া মাতটো বৰ ভালে আকৌ কান্দিলে। হাতে নজবা যাবা মাত দিয়া হাতাই নিদিবাচোন চকুকেইটা চোৱা বুলি কোৱা, বালে চোৱা বুলি কোৱা। অকণ সিফালে যা। তোমালে চাই আছে, কথা পাতা। ইমান ওচৰলৈ নাযাবা মুখখন। বা কৰা লাখ কৰিলে আৰু মাত এনে তাত এটাও নুশুনে, ইয়াতহে কান্দিছে। তাত এটা মাত নুশুনিলো। ইয়াতেহে এতিয়া তাত চকু মেলিছে।
তেতিয়া এইচোন ফটোত এইয়া ঘৰ চা এয়া তোমাৰ ঘৰ দেই এয়া তোমাৰ ঘৰ সেইটো দাদা দেই নিজৰ ঘৰ পালেহি যে ফটোত সি চকু মেলাই নাই মেলাই আৰু চিমটি খুলিছোঁ আকৌ সেই তোমাৰ কাকা তালৈ লৈ এই এতিয়া ধুনীয়াকৈ পৰিষ্কাৰকৈ বাটৰে লৈ গ'ল এয়া তোমাৰ ঘৰ দেই এয়া চাওকচোন ক'ৰবাত মোৰ কষ্ট হয় বুলি আইতাকে আমাৰ ল'ৰাক গৃহপ্ৰৱেশ কৰালে মই গাড়ীত বহি থকাতে থাকিলোঁ বাক আৰু জেঠাইকে ইমান ধুনীয়াকৈ গৃহপ্ৰৱেশ কৰালে ভিডিঅ'ত নাহিলেই সেইখিনি আইতাক গৈ ভিতৰ ফালে গৈ মই গাড়ীৰ পৰা নামিব পৰা নাছিলোঁ মামাক আৰু দেউতাকে মোক গাড়ীৰ পৰা নমাবৰ কাৰণে ৰ'ল 2023 বৰ্ষৰ 27 নৱেম্বৰ দিনটো এটা বিশেষ দিন সেইদিনা তুমি আমাৰ জীৱনলৈ আহি আমাক মা দেউতাৰ সৌভাগ্য দিলা গোসাঁই তোমালৈ আমাৰ ফালৰ পৰা বহুত বহুত মৰম তোমাৰ এই সময়খিনি এনেদৰে সজীৱ কৰি ৰাখিলোঁ